হাই হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভাল। চাওক, আমাৰ অমৃতবাণী কৰা চৰকাৰখনে বৃক্ষৰোপণ কৰিলে, কলহ অমৃতবাণী কি ৰচি আছে, কিন্তু সেয়া জানো সম্ভৱ দি আছে? অমৃত দি আছেনে? বিষে দি আছে যেন মই পাওঁ। টোল টেক্স, হাই ৰোডত পিলপিলি চলাব নোৱাৰি, ৰিক্সা চলাব নোৱাৰি, কিমানখিনি চাওক। আৰু এই ৰাস্তাটোলৈ মন কৰক, দেখাত এটা পাকি ৰাস্তা, আমি গাঁৱলীয়া মানুহ পাকি ৰাস্তা বুলিছোঁ, পকী ৰাস্তা। চাওক, এনেকুৱা অৱস্থা, আজি 9 বছৰ ধৰি এনেকৈ পৰি আছে এই ৰাস্তাটো। এইবিলাকত অমৃত পাইছে নে বিষ? সাধাৰণ জনতাক বিষ দি আছে নে অমৃত দি আছে? অমৃত বাণী কৰি থকা চৰকাৰখনলৈ মন কৰক। চাওক, যিবিলাক চৰকাৰৰ কৰ্মৰত অৱস্থাত আছে, সিহঁতৰ হয়তো ঘৰলৈকে পাকি ৰাস্তা বনাই দিয়া হৈছে বা পাকি ৰাস্তা বনাই লৈছে, যিকোনো হওক কৰি, ঠিক আছে। আৰু যিবিলাকত লাখ লাখ মানুহে চাইকেল চলাই অহা যোৱা কৰে, হাজাৰ হাজাৰ মানুহে গাড়ী চলাই অহা যোৱা কৰে, লাখ লাখ মানুহে এই ৰাস্তাৰে গাড়ী চাইকেল চলাই খোজকাঢ়ি অহা যোৱা কৰে, সেই ৰাস্তাটো বনাই দিবলৈ কিয় টান পাইছে আপোনালোকে? চাওক, 37 নং ঘাইপথ এতিয়া 17 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ গ'ল। 2013 চনৰে আৰম্ভণি কৰা ৰাস্তা 2014 চনত সম্পূৰ্ণ হোৱা, আজি 2023 চন হৈ গ'ল। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ বনোৱা ৰাজেন বড়ো ঠিকাদাৰৰ নাম। পুৰা 10 বছৰ হৈ গ'ল ৰাস্তাটো, 10 বছৰ সম্পূৰ্ণ হৈ গৈছে, কিন্তু মেৰামতি হোৱা নাই। মন কৰক, ইয়াত যদিহে চৰকাৰী কোনোবা MLA, হয়তো বহুত বিষয়ববীয়া সিহঁতৰ থাকে, ৰজা মহাৰজা বুলি ক'বলৈ আহিছোঁ, ঠিক আছে, মামাৰ ভাষাত। সিহঁতে যদি এইটো ৰাস্তাৰে অহা যোৱা কৰিলেহেঁতেন, তেতিয়াহ'লে এই ৰাস্তাটো কি হ'ল হয়, কি ধুনীয়াকৈ বাকী ৰাস্তা চাৰিও চাইডে চাফ চিকুণ হৈ থাকিলে। কিন্তু তাতে এটা কথা হ'ল, ইটো ৰাস্তাৰে কোনেও নাহে। চৰকাৰৰ MLA কথা বাদ দিয়ক, বা হেমন্ত মামাই গাঁৱে ভূঞে খোজ কাঢ়িছে নে নাই, অহা যোৱা কৰিছে নে নাই, মই সেইটো নাজানো। কিন্তু ইখন গাঁৱত আজিলৈকে হয়তো তেওঁ খোজ ভৰিয়ে দিয়া নাই। তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে আমাৰ অসম চৰকাৰখনৰ, য'ত মানুহে লাখ লাখ মানুহে অহা যোৱা কৰে, হাজাৰ হাজাৰ মানুহে অহা যোৱা কৰে, তাত এনেকুৱা ধৰণৰ পৰিস্থিতি। আৰু যিবিলাক MLA আছে, তাৰ উপৰি সৰু সৰু যিগিলা চৰকাৰী বিষয়া, সিহঁতৰ ঘৰলৈকে হয়তো ঘৰৰ ওচৰে পাজৰে যিমান ৰাস্তা আছে চব পাকি ৰাস্তা, আৰু আমাৰ লাখ লাখ মানুহ অহা যোৱা কৰা ৰাস্তা এখন এনেকুৱা ধৰণৰ ভাঙি চিঙি ফাটি চিটি একদম বৰবাদ হৈ পৰিছে, য'ত হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুল যোৱাৰ অহা যোৱা কৰে এইটো ৰাস্তাৰে, হাজাৰ হাজাৰ নিবনুৱাই এইটো ৰাস্তাৰে খোজ কাঢ়ে। চাওক, আৰু সিহঁতে অমৃত বাণী শিকাই আছে মানুহক। এইবিলাক আগত চাওক না, এইবিলাক কি পাকি ৰাস্তা নেকি? হা, যদিহে অসম চৰকাৰৰ কোনো বিষয়ববীয়া এইটো ৰাস্তাৰে অহা যোৱা কৰিলেহেঁতেন, তেতিয়াহ'লে এই ৰাস্তাটো আজি 4-5 বছৰ ধৰি এনেকুৱাই পৰি নাথাকিলে হৈ, মেৰামতি কৰিলে হৈ, ঠিক আছে। চাওক, পাকি ৰাস্তাৰ মাজত যদি এনেকুৱা ধৰণৰ হ'বলগীয়া হয় এটা পাকি ৰাস্তা, তেতিয়াহ'লে কি পৰ্যায়ত থাকিবলগীয়া হৈছে আমাৰ গাঁৱলীয়া মানুহবিলাক। পাকি ৰাস্তাত চাইকেল চলাই যাব নোৱাৰি, তেৰা বেকা যায়, গাব লাগে আমাৰ এতিয়া পাকি ৰাস্তা দেখা পাইছে না আপোনালোকে? দেখা পাইছোঁ মই, তাই পিন্ধি আছে, যাব লাগিব।